চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বিৰিয়ানী বনাবলৈ লৈছোঁ। ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো চাওঁ ব'লক আজি ভিডিঅ'টো। ফাৰ্ষ্ট চিকেনখিনি আৰু আলুখিনি বইল কৰি লৈছোঁ আৰু পিঁয়াজখিনি একেবাৰে সৰু চাইজত কাটি লৈছোঁ সৰু সৰুকৈ আৰু অকণমান নেমু লৈছোঁ। মই অকণমান গৰম মছলা দি লৈছোঁ, তেতিয়া স্মেলটো ধুনীয়া আহে আৰু ইয়াত অলপ ৰিফাইন এড কৰিছোঁ। ইয়াত মাংসখিনি অকণমান ভাজি ল'ম। চাওক আমাৰ মাংসখিনি ভজা হৈ গ'ল, এটা ধুনীয়া ব্ৰাউন কালাৰ আহিছে আৰু চাওক ভাতখিনিও ৰেডি হৈ গ'ল। ইয়াত অকণমান খিচমিচ দি দিম আৰু অলপ অলপকৈ মাংসবিলাক তাত ইয়াত আৰু মাংস দি দিছোঁ। এতিয়া খিচমিচ আৰু দি লৈছোঁ, গোটেইখিনি মিক্স কৰি লওঁ। তাৰপিছত এয়া চাওক আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। দেখিব ধুনীয়া হৈছে, খায়ো ভাল লাগিছে। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে, অতি কম উপাদানেৰে